নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আকৌ এবাৰ সকলোকে মোৰ চেনেল PB মিক্স চাবলৈ স্বাগতম জনাইছোঁ। আৰু যথেষ্ট এটা ভাল খবৰ বৰ্তমান আহি পৰিছে জানাই যে যোৱাকালি আপাৰ আছামখিনিৰ কাৰণে ইণ্ডিয়ান আৰ্মিয়ে এখন নটিচ প্ৰকাশ কৰিলে। আজি আকৌ আমাৰ যিখিনি মধ্য অসম অৰ্থাৎ হোজাই, বিশ্বনাথ, নগাঁও, শোণিতপুৰ এণ্ড মৰিগাঁও ইয়াৰ কাৰণেও এখন নটিচ জাৰি কৰি দিলে যে 6 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত ৰেলী আৰম্ভ হ'ব। কিন্তু একচুৱেলি সেই কথাখিনি তোমালোকে গম পাইছে, বাকী এডুকেশ্যন কোৱালিফিকেশ্যন কিমান কি লাগে বা ফিজিকেল ফিটনেছ কিমান বা হাইট কিমান, এই গোটেইখিনি কথা জানিছে। যদিও নাজানা, তথাপিও মই সেইখিনিৰ ওপৰত এটা ভিডিঅ' তৈয়াৰ কৰিম। কিন্তু বৰ্তমান আমি এটা কথাই গম পাইছোঁ যে বৰ্তমান সময়ত আমি এইখন পাইছোঁ আমাৰ যিখিনি কাৰণে 6 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত এইখিনি ৰেলী হ'ব আৰু 25 ডিচেম্বৰৰ পৰা 23 জানুৱাৰীলৈকে আৰু কি হ'ব, আমাৰ অনলাইন এপ্লাইটো হ'ব আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ড সেই 24 তাৰিখৰ পৰা 5 ফেব্ৰুৱাৰীৰ ভিতৰত মানে এইটো এভেইলেবল হৈ থাকিব। চ' এইখিনি কথা, কিন্তু মই আজি সেইখিনিৰ বাদে তোমালোকক এটা কথা, বিশেষ কথা এটাহে মই জনাবলৈ ওলাইছোঁ যে বৰ্তমান এই নটিচখনত বহুকেইটা কথা চেঞ্জ হৈছে আৰু মই সেই চেঞ্জ হোৱা কথাকেইটা মই তোমালোকৰ লগত পাতিম আৰু তোমালোকে তাৰ কাৰণে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থকা। যে প্ৰথম কথা হৈছে, আগতে আমি এই যিকেইখন ডিষ্ট্ৰিক্টৰ এইবাৰ দিছে সেই ডিষ্ট্ৰিক্টখিনি আমি আগতে তেজপুৰত দিওঁ, মানে আমি আগতে তেজপুৰত আমি ৰেলী দি আহিছোঁ আৰু আগতে তেজপুৰতেই বেছিভাগ হয়। কিন্তু এইবাৰ তোমালোকে গম পাইছে, এইবাৰ কিন্তু তেজপুৰত আমাৰ ইণ্ডিয়ান ৰেলী নহয়, এইবাৰ ৰেলী হ'ব যোৰহাটৰ মৰিয়নিত। এইটো কথা তোমালোকে বৰ্তমানে গম পাইছা। যোনে যোনে এতিয়ালৈকে গম পোৱা নাই ভাবিছে তেজপুৰত হ'ব, তেজপুৰত নহয়, এইবাৰ যোৰহাটৰ মৰিয়নিতহে হ'ব। চ' এইটো বৰ্তমান কথাটো হৈছে, বৰ্তমান চেঞ্জ হোৱা কথাটো হৈছে এইটো। আৰু এই কথাখিনি তোমালোকে একদম মনত ৰাখিব লাগিব। আৰু দুটামান বহুত ইম্পৰ্টেণ্ট কথা হৈছে যে বৰ্তমান সময়ত যিহেতু ক'ভিডৰ সংক্ৰমণৰ সময়, সেইকাৰণে বহুকেইটা কথা ইয়াতে উল্লেখ কৰিছে যে তোমালোকে যদি ক'ভিডৰ মানে নিগেটিভ মই কৈছোঁ, তাৰ যদি এখন চাৰ্টিফিকেট নাথাকে তেনে তোমালোকক ৰেলীত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। কিন্তু যদিও তোমালোকৰ চাৰ্টিফিকেট থাকে, কিন্তু সেই চাৰ্টিফিকেটখন লৈ এটা কথা উল্লেখ কৰিছে যে সেই চাৰ্টিফিকেটখন 48 ঘণ্টাৰ আগৰ হ'ব লাগিব। মানে তোমালোকৰ যদি 6 তাৰিখে ৰেলী দিবলৈ যোৱা, মানে তাৰ দুদিনৰ আগত উলিওৱা হ'ব লাগিব। মানে সেইকাৰণে তোমালোকে যোনদিনা ৰেলী কৰিবলৈ যোৱা তাৰ দুদিনৰ আগত উলিয়াব। মানে যিসকলে 6 তাৰিখে ৰেলী দিবলৈ যাব তেওঁলোকে 4 তাৰিখে উলিয়াব। তেতিয়া 4 তাৰিখে উলিয়ালে ধৰি লওক, সেই 4 তাৰিখে আপোনালোকে 5 তাৰিখে সেইখন ল'ব পাৰিব। চ' মানে সেই দুদিনৰ আগত উলিওৱা হ'ব, মানে 48 আৱাৰ্ছ হ'ব লাগিব সেইখনৰ ভেলু, তাতকৈ বেছি হ'লে একচেপ্ট নকৰে। বা 3 তাৰিখে উলিয়ালে হ'ব, আপোনালোকে 4 তাৰিখে সেইটো ৰিপৰ্টটো পাই যাব। মানে চ' তেনেকুৱা 48 ঘণ্টাৰ ভিতৰত কিন্তু হ'ব লাগিব, সেইখন আপোনালোকে জানি ল'ব লাগিব। আৰু নিজৰ এটা হেণ্ড চেনিটাইজাৰ থাকিব লাগিব আৰু আপোনালোকে জানে ফেচ মাস্ক থাকিব লাগিব, উইদাউট ফেচ মাস্ক নহ'ব। আৰু এটা ইয়াতে কথা উল্লেখ কৰিছে, যদি তোমালোকে ঘৰৰ পৰা যাওঁতে যদি ঠিকে আছিলে, ধৰি লওক বাছ ট্ৰেইনে এনেকৈ গৈ যদি তাৰ পাওঁতে তোমালোকৰ যদি কাহ হৈছে, চৰ্দি হৈছে, এনেকুৱা যদি কিবা হয়, তেনে সেইটোৰ ক্ষেত্ৰতো কিন্তু তোমালোকৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। চ' এই কথাকেইটা যথেষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইকেইটা কিন্তু মনত ৰাখিবা আৰু এই কথাকেইটা কিন্তু মনত নৰখালে তোমালোকে নহ'ব। চ' এই কথাকেইটা যথেষ্ট ইম্পৰ্টেণ্ট। আৰু যিখন মাস্ক এবাৰ ব্যৱহাৰ কৰা মাস্ক, কিছুমান মাস্ক এবাৰেই ব্যৱহাৰ কৰিব পৰা আছে, সেই মাস্কবোৰ কিন্তু এবাৰেই ব্যৱহাৰ কৰিবা, 10 বাৰ তোমালোকে ইয়াত আৰু ব্যৱহাৰ কৰি নাথাকিবা। এইখিনি কথা মানে ধুনীয়াকৈ উল্লেখ কৰি দিছে। আৰু বৰ্তমান এইখিনিয়ে চেঞ্জ হৈছে যে এইবাৰ ৰেলী তেজপুৰত নহয় বা যোৰহাটৰ মৰিয়নিত হ'ব, এই কথাখিনি। আৰু ক'ভিডৰ কথাখিনি গম পাইছাই নহয়, যে এইখন একদম তোমালোকে মষ্টলি মনত ৰাখিবা যে 48 ঘণ্টাৰ আগৰ এটা ৰিপৰ্ট হ'ব লাগিব, নিগেটিভ বুলি। তাকো নিগেটিভ বুলি হ'লেহে তোমালোকে দিব পাৰিবা। আৰু এটা ইয়াত কথা উল্লেখ কৰিছে, যিবোৰ কণ্টেইনমেণ্ট জোন, মানে বহুত মানে কৰোণা হোৱা জেগা, সেই জেগাবোৰৰ কিন্তু ষ্টুডেণ্টক মানে দিয়া নহ'ব ৰেলীত অংশগ্ৰহণ কৰি। কণ্টেইনমেণ্টৰ জোনৰ ল'ৰা ছোৱালীক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। এই কথাখিনি বৰ্তমান বহুত চেঞ্জ হৈছে আৰু এই কথাখিনি তোমালোকে গুৰুত্ব সহকাৰে ল'বা। বিশেষকৈ ক'ভিডৰ যিখন মানে 48 আৱাৰ্ছৰ যিখন কথা, সেই কথাটো তোমালোকে ভালদৰে মনত ৰখাই ল'বা। চ' আজি আছিল ভিডিঅ'টোত ইমানখিনিয়ে, ধন্যবাদ।